নমস্কাৰ বন্ধুসকল, আজিৰ অসম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সদায় কোৱা নিচিনাকৈ আজি আহিছোঁ আৰু নতুনকৈ বিজনেছ আইডিয়া লৈ। আজি ক'ম আপোনাক আপুনি পেপাৰ প্লেটৰ ব্যৱসায় কেনেকৈ আৰম্ভ কৰিব পাৰে। পেপাৰ প্লেট বিশেষ নহয়, আপুনি যে বিয়াত ভাত খায় সেইখন প্লেট বা আপুনি খানা খাওঁতে যিখন প্লেট, কাগজৰ প্লেট হওক, থাৰ্মকলৰ প্লেট হওক, সেই প্লেটখনৰ ব্যৱসায়নো কেনেকৈ কৰিব পাৰিব, কিমান টকা হ'লে সেই ব্যৱসায়টো আপুনি কৰিব পাৰে, সেই বিষয়ে ক'ম আজিৰ এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। আৰু যদিও ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কৰিব। আৰু যদি আপুনি নতুনকৈ বিজনেছৰ বিষয়ে জানিব বিচাৰিছে, সেই বিজনেছৰ নাম লিখক আৰু সকলোখিনি তথ্য আমাৰ কমেণ্ট বক্সত লিখক। আৰু যদিহে এনেকুৱা ধৰণৰ বিজনেছ আইডিয়াবিলাক চাই থাকিব বিচাৰিছে, আমাৰ চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰক। এক নম্বৰতে আপুনি সেই ব্যৱসায়টো কৰোঁতে আপুনি যদি সেই ব্যৱসায়টো ঘৰতে কৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি মেচিন কিটো কিনিব লাগিব। আমাৰ অসমত সেই মেচিনটো 70,000ৰ পৰা 1,50,000 টকা মানৰ ভিতৰত সেই মেচিনটো পোৱা যায়। গুৱাহাটীত সেই মেচিনটো আপুনি কিনিব পাৰে বা আপুনি সেই মেচিনটো অনলাইনতো কিনিব পাৰে। এতিয়া অনলাইনতো কেনেকৈ কিনিব পাৰে মই সেইটো আপোনাক পিছত কৈ আছোঁ। যেতিয়া আপুনি মেচিনটো কিনি আনিলে ঘৰত বহি আপুনি ধুনীয়াকৈ কামটো কৰি থাকিল। তাৰপিছত আপোনাক কমাৰ্চিয়েল কানেকশ্যন এটা লৈ ল'লে, যিহেতু আপুনি ঘৰত বহি মেচিন এটা চলাব, মেচিনটো আপুনি এটা ব্যৱসায় কৰিব, সেইকাৰণে আপোনাৰ লাইনৰ কানেকশ্যন এটা, কমাৰ্চিয়েল কানেকশ্যন এটা লাগিব। 3 নম্বৰতে আপুনি যিটো কাগজৰ কাঁহী বনাব, তেতিয়াহ'লে আপোনাৰ কেঁচামাল হিচাপে আপোনাৰ পেপাৰে লাগিব। সেই পেপাৰখিনিও পাৰ কিলো 40 টকা মানত পোৱা যায় আমাৰ গুৱাহাটীতে। য'ত মেচিনটো পায় তাতে এই পেপাৰখিনিও পায়। গতিকে আপুনি মেচিনটো আনিলে আৰু পেপাৰবিলাক আপুনি সপ্তাহে বা মাহত বেছিকৈ আনিলে, ষ্টক কৰিলে কম টকাত, তেতিয়াহ'লে আপুনি সেই ব্যৱসায়টো ধুনীয়াকৈ আৰম্ভ কৰিব পাৰে। ঘৰত বহি আপুনি বেছি টকা ইনভেষ্ট কৰিব নালাগে। কমচে কম 70,000 পৰা 1,50,000 টকা ইনভেষ্ট কৰক, মেচিনটো কিনি আনক, কমাৰ্চিয়েল কানেকশ্যনটো লওক, সেই কাগজখিনি কিনি আনক আৰু ধুনীয়াকৈ আপুনি পেপাৰবিলাক বনাই থাকক। একো ভেজালে নাই, সেই মেচিনটো চলাবলৈ একেবাৰে সহজ। সেই মেচিনটো কেনেকৈ চলাব লাগে মই আপোনাক ভিডিঅ'টো দেখুৱাই দি আছোঁ, এনেকৈ চলাব পাৰে। তাৰপিছত আপুনিনো সেই ব্যৱসায়টো কিমান টকা ইনকাম কৰিব পাৰে। আপুনি যদি এঘণ্টাত যদি আপুনি 50 পিচ কাঁহীও বনাব পাৰে, এঘণ্টাত যদি 50 পিচ কাঁহীও বনাব পাৰে, তেতিয়াহ'লে আপুনি এঘণ্টাত কিমান কাঁহী বনাব পাৰিলে? এঘণ্টাত কমচে কম আপুনি 3,000 মান কাঁহী বনাব পাৰিলে। এঘণ্টাত যদি 3,000 কাঁহী বনায়, তেতিয়াহ'লে আপুনি যদি ঘৰত বহিয়ে 10 ঘণ্টা সেই মেচিনটো চলায়, তেতিয়াহ'লে কিমান কাঁহী? কমচে কম 30,000 কাঁহী আপুনি বনাব পাৰিব। 30,000 কাঁহীৰ দাম, এখনৰ দাম যদি 2 টকাকৈ হয়, 30,000 কাঁহীৰ দাম কিমান হ'ল? 60,000 টকা। যদি 60,000 টকা, যদি আপুনি সেই এদিন কাম কৰোঁতে আপুনি 60,000 টকা পালে, যদি আপুনি 30 দিন সেই কামটো কৰি কিমান টকা হ'ব? 60 পূৰণ কৰকচোন 30 দি, তেতিয়াহ'লে আপুনি কিমান মান টকা হ'ব? 1,80,000 মান টকা আপুনি এক মাহত ইনকাম কৰিব পাৰে। 1,80,000 টকা, 1,80,000 টকা যদি আপুনি 40,000 টকা যদি মাইনাছ কৰি দিয়ে, আপুনি গাড়ীত গ'ল, মেচিনত গ'ল, লাইনত গ'ল বা মানুহ গ'ল, এই সকলোবিলাক দি দিয়ে আপুনি 1,40,000 টকা মাইনাছ কৰি দিয়ক। আৰু আপোনাৰ ঘৰত যদি 1,80,000 টকা থাকে, তেতিয়াহ'লে আপোনাক বেলেগ কিমান টকাৰ প্ৰয়োজন আছে। গতিকে সেনেকুৱা এটা ব্যৱসায় আপুনি ধুনীয়াকৈ কৰিব পাৰে ঘৰত বহিয়ে।